হাই ফ্ৰেণ্ডছ, নমস্কাৰ। AJR ব্লগছলৈ স্বাগতম। তো আমি আজি গৈ আছোঁ মোবাইল এটা ল'ম, সৰু মোবাইল আৰু যিহেতুকে পইচা পাতি নাই আমাৰ। তো মোবাইলটো মানে গিফ্ট দিম আমি। গিফ্ট দিয়াৰ কাৰণে চাই দিয়কচোন কেনেকৈ লওঁ, ক'ত। সৰু মোবাইল কিন্তু। তো ই মানে গিফ্ট দিব কাৰোবাক, কিন্তু সেইটো বস্তু মানে কি আমাৰ প্ৰাইভেট আৰু কাক গিফ্ট দিব সেইটো বস্তু দেখাব নোৱাৰি। বাৰু যদি দেখাব পাৰোঁ তো দেখাম বাৰু আপোনালোকক, চাই থাকক আমাৰ লগত। তো ফ্ৰেণ্ডছ, মানে কি বৰষুণ বহুত হ'ব, আমি এতিয়া মানে যাই আছোঁ। তো বৰষুণত অলপ ভিজা গৈছে, তো চাই থাককচোন। মন্দিৰ পালোঁ। বাল্যচা মন্দিৰৰ কথাটো চবেই জানে। তো ফ্ৰেণ্ডছ, মানে বৰষুণে এৰা নাই পিছে আমাৰ। নলবাৰী পোৱা নাই, পাম আৰু এই নলবাৰী কলেজ পাম আৰু এতিয়া। তো ফ্ৰেণ্ডছ, এইখনে হৈছে আমাৰ নলবাৰী কলেজ। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি মোবাইল দোকানত আহিলোঁ। এই মোবাইল চাই আছোঁ এতিয়া। কি মোবাইল চাওঁ দেখাম বাৰু আপোনালোকক। তো ফ্ৰেণ্ডছ, এই নলবাৰী টাউনৰ মাজতে আছোঁ। দুখনমান দোকান চালোঁ, বৰ্তমান মানে মোবাইল আমি পোৱা নাই। একচুৱেলি মানে কি গিফ্ট দিয়া মোবাইলটো তো বেছি দামী দিব খোজা নাই আৰু পইচাও আমাৰ চৰ, পইচা পাতি নাই। কম হ'লে অলপ ভাল, আমাৰে ভাল। তো মানে কি পইচাটো নাহে, তথাপিও এটা গিফ্ট বেছি দামী দি কি লাভ আছে? গিফ্ট দিয়াৰ কাৰণে আৰু ডাউনত হ'লে ভাল। চাই আছোঁ আমি 1000 ডাউনতে চাই আছোঁ বৰ্তমান। এতিয়া সিমান দামী মোবাইল কিন্তু মানে আমাৰ সিমান হেৰিও নাই না। এতিয়া আপোনাৰ নলবাৰী টাউনতে আছোঁ আমি। তো দেখাম বাৰু আপোনালোকক মোবাইলটো লোৱাৰ সময়ত, চাই থাকক আমাৰ লগত। ফ্ৰেণ্ডছ, আমি ফাইনেলি মোবাইলটো ল'লোঁ। তো ইয়াতে ল'লোঁ দাদাৰ দোকানত। তো মোবাইলটো সৰু মোবাইল, যিয়ে নহওক বেলেগক গিফ্ট দিয়াৰ কাৰণে লৈছোঁ। তো চাই থাককচোন আপোনালোকে। তো ফ্ৰেণ্ডছ, দাদাৰ দোকানখন আছে আপোনাৰ বৰমা ৰোডত, নিউ মোবাইল ষ্ট'ৰ। ইয়াতে আপোনালোকৰ মানে ফ্ৰিজ, টিভি গোটেইখিনি পায় ইয়াতে। তো মানে যদি আপোনালোকৰ লয় কেতিয়াবা, ইয়াতে আহিব পাৰে, বৰমা ৰোডত আহিব। ইয়াতে ফ্ৰিজ, টিভি চব, মোবাইল অল এভৰিথিং পায় আৰু চবখিনি। তো যদি ফ্ৰিজ লয়, ফ্ৰিজ, টিভি, মোবাইল, তো ফাইনেন্সো কৰিব পাৰে ইয়াতে। যদি মানে কাৰোবাৰ কেছ নাথাকে তো ফাইনেন্সো কৰি দিব দাদাহঁতে। তো ফ্ৰেণ্ডছ, কৈছিলোঁ নহয় বৰষুণে আমাক লগ এৰা নাই বুলি। তো সঁচা, আমাক বৰষুণে লগ এৰাই নাই। বৰষুণ এতিয়াও আমি বহি বৰষুণৰ কাৰণে বৰ হৈ গৈছোঁ তাৰমানে, আমি বহি। তো যি নহওক বাৰু, আমাৰ মানে মেইন কামটো আছিল মোবাইলটো হ'ল বাৰু। আমি মোবাইলটো ল'লোঁ, লৈ আপোনাৰ আৰু এটা কাম আছিল কি আমাৰ ৰেইনকোট এটা লোৱা। তো ৰেইনকোটটো ল'ম বুলি ভাবি থাকোঁতে বহি মানে বৰষুণে আমাক বৰ কৰি দিলে। তো এতিয়াও মানে বৰষুণত বহি আছোঁ আমি। এই বৰষুণ বহুত ডাঙৰ বৰষুণ। তো আমি যদি এৰে বৰষুণ যা ভাল কৰি দিলে আমি ৰেইনকোট ল'ম দুটা মানে দুইযোৰ এয়াৰ আৰু মোৰ। তো লৈ পেলাই ঘৰত যাম। কিন্তু যাব খুজিছিলোঁ, বৰষুণটো দিয়াৰ কাৰণে যাব পৰা নাই আমি আৰু। চাওকচোন আপোনালোকে বৰষুণ। তো ফ্ৰেণ্ডছ, আমি খাব সোমালোঁ। বিৰিয়ানী খোৱাত ব্যস্ত পুৰা। মই মলত। তো মই চাহ খাম, চাহ। তো ই পুৰা বিৰিয়ানী খাই আছে, খোৱাত ব্যস্ত পুৰা।
তো ফ্রেন্ডস হঠাৎ মানে এই আপোনাৰ ৰস কাটা বিস্কুট 2 পেকেটৰ চেলেঞ্জ হ'ল মানে হঠাতে হৈ গৈছে এইটো তো আমাৰ পূৰা 2 পেকেট বিস্কুট খাব এতিয়া চাই থাকক আপোনালোকে আৰু ফ্ৰেণ্ডছ চেলেঞ্জটো এনেকুৱা হৈছে 2 পেকেট ৰস কাটা আৰু 2 কাপ কফি মাত্ৰ 2 কাপ কফিৰ লগত 2 পেকেট বিস্কুট খাই শেষ কৰিব লাগিব বৰ চেলেঞ্জটো চেলেঞ্জে আৰু কি কৰিব উপায় নাই তো চাই থাককচোন আপোনালোকে তো ফ্ৰেণ্ডছ পানী অলপ এড হ'ব অলপমান দিছে এইখিনি পানী খাব দিছে লাহে ধীৰে খাই থাক ফুড চেলেঞ্জ নহয় আজি ৰস কাটা চেলেঞ্জ হৈ আছে 2 পেকেট 2 কাপ কফিৰ লগত তো ফ্রেন্ডস 1 কাপ কফি শেষ আৰু নেক্সট কফি 1 কাপ খাই পুৰা মাৰি আছে কেই পেকেট খাইছে পানী অলপমান আৰু কফি কেই কাপ খালি বঢ়িয়া খাই থাকা লাহে খাই থাকা দাঁত দিবে 2 পেকেট খাইছে ফ্রেন্ডস 2 পেকেট রস কাটা আৰু ফ্রেন্ডস ভাজিটো হৈছে ইয়াৰ লগত ভাজি তো আমাৰ পুৰা চেনি পুৰা সোৱাদ ব্যস্ত এতিয়া খাই আছে কিন্তু হাৰ মানা নাই বৰ্তমানলৈকে পারফরমেন্স পুরা ভালো দি আছে তো ফ্রেন্ডস যদি কোনোবা চ্যালেঞ্জ করব ইচ্ছা করে তো আইবা পারে ইয়ার লগত আও শুন সবে আইবা পারে ইয়ার লগত জি ওরা চ্যালেঞ্জ নকরক কিয় তো ফ্রেন্ডস পুরা সোৱাদ ব্যস্তই খাই আছে কিন্তু হাৰ মাৰা নাই পুৰা খাই আছে বেছি নাই আৰু কি ফ্রেন্ডস মাত্ৰ 2 কাপ কফি 2 পেকেট ৰস কাটা ইহানটো দেখাই পাইছে আপোনালোকে এই বম ৰস কাটা পানীয়ে অলপমান আধা লিটাৰ নহয় ঠিক আপোনাৰ 1 পোৱা 250 আছে আৰু তো ফ্রেন্ডস ফাইনালি শেষে 2 পেকেট সাকসেস সাফা সাফা 2 পেকেট লাষ্ট 15 মিনিটত সাফা কফি অলপমান আছে 2 কাপ কফি মাত্ৰ চাফা সাতা বিস্কুট 2 পেকেট মাথায় করে দিলাম বাজিটো মারিলো কিন্তু ঠিকই কিন্তু মোরা তার লস হলা মোরা খাওয়াতে কষ্ট হলা কিন্তু লাভ না লাভ
এনে খালো এই বস্তুটো কিন্তু ই মই গোটা খাই পেলাই শেষ কৰিছোঁ তো ই মোক কিবা এটা দিব লাগিছিল মোক দিয়া নাই মোক বাজিটো মাৰাতে কোৱা নাই যি কিবা এটা পইচা দিব লাগিব আকৌ দেখা হ'লেও নিজৰ এটা বিবেকে দি কালি আৰু দিম কালি একদম ঠিক আছে ফ্ৰেণ্ডছ কালি আৰু আমি এটা বেলেগ হেৰি এটা মানে চেলেঞ্জ পাতিম সেইটো আৰু কালি হ'ব কালি তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিবা আৰু কাষতে যোনটো ঘণ্টা বটন আছে সেইটো টিপি দিবা তো নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ জয় অসম